হেল্ল' ফ্ৰেণ্ড, আজি দেখুৱাম মই আপোনালোকক মোৰ পাৰ চৰাই। এই পাৰ চৰাই আছে মোটামুটি মোৰ 20টামান। এই 20টা পাৰ চৰাই মিনিমাম দিনত 2 কিলোৰ ওপৰত চাউল লাগে। 20টা পাৰ চৰাই এনেকুৱা খাই গোটেই দিন খাই থাকে, কেতিয়াও ইহঁতৰ কি পেট নভৰে। যিমানে খুৱাওঁ মই পাৰ চৰাইৰ পেট ভৰাব নোৱাৰোঁ, এনেকুৱা খায় গোটেই দিন খাই থাকে পাৰ চৰাই। কিমান দিন খাব পাৰে পাৰ চৰাইয়ে? 1 ছেকেণ্ডৰ কাৰণে মুখ বন্ধ নহয়, গোটেই দিন খায়ে থাকে। কণী চণীটো নিদিয়ে, পোৱালিটো নিদিয়ে, বেকাৰ খুৱাই আছোঁ দিনত। কিন্তু ভাল লাগে, মৰম লাগে চাই। ৰাতি ক'ৰবাৰ পৰা মাতি থাকে পাৰ চৰাইয়ে, সেইকাৰণে ভাল লাগে কাৰণে, ইমান মৰম লাগে কাৰণে খুৱাওঁ। লাভৰ কাৰণে নাই, লাভ হৈ আছে না, কণী দি আছে বা পোৱালি দি আছে বা গাখীৰ দি আছে, একো দিয়া নাই। কিন্তু মৰম লাগে, চৰাই পুহি মৰম লাগে, সেইকাৰণে পুহি আছোঁ। এইবিলাক বহুত ভাল লাগে। আপোনালোক চাই আছে মোৰ পাৰ চৰাই। এতিয়া মই দেখাম পাৰ চৰাই থকা ঘৰবিলাক কেনেকৈ বনাইছোঁ, কোনবিলাক ঘৰত থাকে বা কোনটো ঘৰত পাৰ চৰাই থাকে। আমাৰ এইটো ঘৰত পাৰ চৰাই থাকে। এইফালে পাৰ চৰাই ঘৰৰ ওপৰত আছে মোৰ এটা লেচু গছ। পাৰ চৰাই খাই আছে, আধা কেইটা বাহিৰত গৈছে, আধা কেইটা আহিছে। দিনত 2 কিলোমান চাউল লাগি যায়, দিনত মিনিমাম 2 কিলো লাগি যায়। তথাপিও পেট নভৰে। পেট ভৰাই খুৱাব গ'লে মিনিমাম 5 কিলো চাউল লাগিব সিহঁতৰ। খাই থাক, এতিয়া গোটেই দিন এই ৰ'দৰ মাজত খাই থাক। Don't miss like, comment, share and subscribe.